হাই এভৰিৱান, ৰিমাছ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ মই মাহীহঁতৰ ঘৰত। আৰু আজি মই আপোনালোকক দেখাম মাহীয়ে বনোৱা কাপোৰখিনি। আৰু ইয়াৰ বাহিৰত কাপোৰখিনি উলিয়াই লৈছোঁ আৰু এতিয়া আপোনালোকক দেখাম বলক মাহীয়ে কি কাপোৰ বৈছে। গোটেই আলমাৰি খালী কৰি উলিয়াই আনিছোঁ আৰু আপোনালোকক দেখাম। চ' এভৰিৱান, মই আপোনালোকক এতিয়া মাহীয়ে বনোৱা কাপোৰ দেখা হয়। আজি বহুত বেছি গৰম আছে, বাহিৰতে বহি লৈছোঁ যিহেতু সদায় ঘৰৰ ভিতৰৰ পৰাই ভিডিঅ' বনাওঁ। মোক ছাইডত আইনৈ বিচি আছে ধুনীয়াকৈ। দেখাই আছোঁ বলক, আৰম্ভ কৰিছোঁ। এইযোৰা পিংক কালাৰত ধুনীয়াকৈ গ্ৰীণ কালাৰৰ ফুলেদি বনাইছে। এইযোৰ হৈছে খুব ধুনীয়া ব্লু কালাৰৰ যোৰা আৰু ইয়াত বিভিন্ন ৰঙেৰে ফুল দিছে। এইযোৰ হৈছে পদ্মিনী যোৰা, খুব ধুনীয়া লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। মোৰ খুবেই বেছি ভাল লাগিছে। ব্লুত বিভিন্ন ৰঙৰ ফুল দিছে আৰু খুব ধুনীয়া লাগিছে। আৰু এইখন ইয়াৰে মেখেলাখনো এবাৰ আপোনালোকক দেখাই দিছোঁ। খুব ধুনীয়া লাগিছে কালাৰটো। নেক্সট এযোৰ আপোনালোকক দেখাইছোঁ। এইযোৰা হৈছে বগা আৰু বগাত গুণা দিছে। এইযোৰাও পদ্মিনী যোৰা হয়, ইয়াত গুণাৰে ধুনীয়াকৈ ফুল দিছে। চাদৰখন খুবেই বেছি ধুনীয়া লাগিছে। অকণমান ডিজাইনটো বেলেগকৈ দিছে। প্ৰথমে তলত সৰু সৰু ফুল দিছে, তাৰপিছত ওপৰত ডাঙৰ ডাঙৰ ফুল দিছে আৰু মাজত বেলেগ বেলেগ ধৰণৰ সৰু সৰু বুটা দিছে। খুব ধুনীয়া লাগিছে এই যোৰাটো। আৰু ইয়াৰে মেখেলাখনো খুব ধুনীয়া লাগিছে আৰু আঁঠুলৈকে ফুল আছে, খুব বেছিয়ে ভাল লাগিছে। নেক্সট এইযোৰ সেইটো কালাৰতে, ইয়াতে অকণমান ফুলৰ কালাৰটো বেলেগ কৰি দিছে। ইয়াতে পিংক কালাৰৰ ফুল দিছে আৰু গুণা ফুল দিছে। অলপ ক্ৰীম কালাৰত হয়, পুৰণা দিনৰ পাটৰ কাপোৰৰ ষ্টাইলটোৰ দৰে মোৰ তেনেকুৱা লাগিছে। কালাৰ কম্বিনেশ্যনটো খুব ধুনীয়া। এইখন হৈছে ইয়াৰে মেখেলা আৰু কলহ ডিজাইনত ধুনীয়াকৈ ডিজাইন দিছে। আৰু এইযোৰ খুব ধুনীয়া বেঙুনীয়া কালাৰৰ এযোৰ হয়। ইয়াতে ব্লেক আৰু হোৱাইটেৰে ফুল দিছে আৰু গোটেই গাটোতে বেলেগ বেলেগ কালাৰ বৈ গৈছে। অকণমান ডিজাইনটো বেলেগ হৈছে এইযোৰা কাপোৰৰো। এইযোৰাও পদ্মিনী যোৰাই হয়। গোটেই গাটোতে এনেকৈ বেলেগ বেলেগ কালাৰ বৈ দিছে। অকণমান ডিজাইনটো বেলেগ হৈছে এতিয়া। আৰু এইখন হৈছে খুব ধুনীয়া ইয়াৰ মেখেলাখনৰো ডিজাইনটো তেনেকুৱাকৈ দিছে, ভাল লাগিছে। নেক্সট এইযোৰা হৈছে অকণমান অৰেঞ্জি ৰেড তেনেকুৱা টাইপৰ চাদৰ। আৰু এইটো খুব ধুনীয়া ইয়াৰে আঁচল আৰু এই চাইড পটি খুব ধুনীয়াকৈ ৰাউণ্ড শ্বেপত বনাইছে। তাৰে লগত আপোনালোকক ইয়াৰ মেখেলাখনো দেখাই দিছোঁ। মেখেলাখনো ছেইম তেনেকুৱাকৈ বনাইছে। নেক্সট এযোৰ আপোনালোকক দেখাবলৈ লৈছোঁ। এইযোৰা হৈছে পিংক কালাৰৰ, একদম পূৰা ডাৰ্ক যিটো পিংক আছে সেই পিংক কালাৰটোৰে বনাইছে। আৰু গাটো দেখিছেনে কিমান বেলেগ বেলেগ কালাৰৰ ফুল দিছে। খুব বেছি ধুনীয়া লাগিছে কালাৰটো। পিন্ধিলেও চাগে বহুত ভাল লাগিব, একদম ব্ৰাইট লুক এটা আহিব। আৰু গোটেই গাটোতে সৰু সৰু বুটা দিছে, গেৰ ডিজাইন টাইপত তেনেকৈ ডিজাইনটো দিছে আৰু ধুনীয়াকৈ চাইড পটি এটা বনাই দিছে। মোক কেনেকুৱা লাগিছে জনাব। মোৰ খুব বেছিয়ে ভাল লাগিছে নিজকে, মই লৈয়ে যাওঁ নেকি এইযোৰ। এইখন ইয়াৰে মেখেলাখনো ছেইম তেনেকুৱাকৈ দিছে। ফুলৰ ডিজাইনটো বহুত ধুনীয়া লাগিছে, অলপ ইউনিক ডিজাইন হয়। মাজৰখিনি বেলেগ কালাৰ কৰি দিছে, ভাল লাগিছে। এইবাৰ এইযোৰ ব্লু কালাৰৰ আপোনালোকক দেখাবলৈ লৈছোঁ। ব্লুত বিভিন্ন কালাৰ দিছে আৰু চাইড পটিটো অলপ বেলেগ ষ্টাইলত বৈ দিছে। বুটা বা তেনেকুৱাকৈ দিয়া নাই, অলপমান বেলেগ ষ্টাইলত বনাইছে। কালাৰটো খুবেই ধুনীয়া। ব্লু কালাৰত এয়া অন্য এযোৰ। ইয়াতে হোৱাইট আৰু অৰেঞ্জেৰে ফুল দিছে আৰু ইয়াতে চাইড পটি নাই, মানে ফুল দি পিনে চাইড পটিটো বনাই দিছে। খুব ধুনীয়া লাগিছে। আৰু ইয়াৰে লগত এইখন মেখেলাখনো খুব বেছিয়ে ধুনীয়া। কালাৰটো খুব ধুনীয়া লাগিছে। অৰেঞ্জি ৰেড তেনেকুৱা কালাৰত এইযোৰা অন্য এযোৰা কাপোৰ। ইয়াৰে ফুলৰ ডিজাইনটো অকণমান মগৰ টাইপৰ। আগতে এনেকুৱা এযোৰা দেখাইছিলোঁ, তাত ফুলৰ ডিজাইনটো অকণমান বেলেগ আছিলে। ইয়াতে ফুলৰ ডিজাইনটো অকণমান বেলেগ, বাট মাজত গেৰ ডিজাইন দি পিনে বনাইছে। ইয়াৰে মেখেলাখন এইখন খুবেই বেছি ধুনীয়া। কালাৰটো খুব বেছি ধুনীয়া। কাপোৰ দেখাওঁতে গৰম লাগি গৈছে, অকণমান বিচি লৈছোঁ, তাৰপিছত দেখাই আছোঁ নেক্সট যোৰা। এইযোৰ একদম পিয়'ৰ হোৱাইট যোৰা আৰু ইয়াতে ফুলৰ কালাৰ দেখিছেনে, গ্ৰীণ কালাৰ, মানে একদম পেৰেট গ্ৰীণ কালাৰ আৰু বেবী পিংক, একদম পাতল যিটো পিংক কালাৰ আছে সেইটো কালাৰে দিছে। এইযোৰা মাছৰাজি যোৰা হয়, মানে মাছৰাজ বৈছে। আৰু চাইড পটিটোও তেনেকৈ দিছে, মানে পেৰট গ্ৰীণ কালাৰত দিছে। খুব ধুনীয়া লাগে, মন্দিৰে চন্দিৰে পিন্ধি যাবলৈ এই কাপোৰযোৰা একদম পাৰফেক্ট হয়। আৰু আঁচলটো এনেকুৱাকৈ দিছে, ডাঙৰ ফুল লাইন দিছে, বাকীখিনি বুটা দি গৈছে। আৰু এইখন হৈছে ইয়াৰে মেখেলা, খুবেই বেছি ধুনীয়া আৰু আঁঠুলৈকে ফুল অহা।
ছেম টু ছেম তেনেকৈ চাদৰখনৰ দৰে বনাইছে। নেক্সট এযোৰ হালধীয়া, আৰু হালধীয়া ৰংটো খুবেই বেছি ধুনীয়া। আৰু এইখন তাৰ মেখেলা হয়। কালাৰ কম্বিনেশ্যনটো ইমান ধুনীয়া লাগিছে, পাৰ্পল মানে বেঙুনীয়া আৰু পিংক কালাৰৰ। তাৰে লগত হৈছে এইখন চাদৰ। আগতে মেখেলাখনে দেখাই ল'লোঁ, চাদৰখনো খুবেই বেছি ধুনীয়া। এনেকুৱা এযোৰা মোকো দিছে মাহীয়ে, আপোনালোকে চাগে মোৰ ভিডিঅ'ত দেখিছে। খুব বেছি ধুনীয়া লাগিছে এই কালাৰৰ কাপোৰযোৰো। এইবাৰ দেখাবলৈ লৈছোঁ এযোৰা গ্ৰীণ কালাৰৰ মেখেলা চাদৰ, আৰু কালাৰটো খুব ধুনীয়া লাগিছে। আৰু ইয়াৰ ফুলৰ কালাৰ কম্বিনেশ্যনখিনিও ধুনীয়াকৈ মিলাইছে, আৰু ফুলকেইটাও খুবেই বেছি ধুনীয়া লাগিছে। এইযোৰ চাগে পদ্মিনী তেনেকুৱা কিবা বুইছে চাগে। হৈছে মেখেলা, কালাৰ কম্বিনেশ্যনটো খুবেই ধুনীয়াকৈ গৈছে আৰু ভাল লাগিছে। এইবাৰ এইযোৰ হালধীয়া লৈছোঁ। আগতে এনেকুৱা এযোৰ হালধীয়া আপোনালোকক দেখাইছোঁৱে চাগে। আৰু ইয়াতেও পিংক আৰু গ্ৰীণৰ কম্বিনেশ্যনটো খুব ধুনীয়া লাগিছে, কালাৰ কম্বিনেশ্যনটো। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। এইযোৰা চাগে চিলোৱা নাই। এইবাৰ আপোনালোকক দেখাম এযোৰা বেবী পিংক কালাৰত, আৰু বেবী পিংক কালাৰত অকল গুণা ফুল দিছে, আৰু আঁচলটো বহুত হেভিকৈ দিছে। ভিতৰৰ ফালে বেছি মানে ডাঙৰ ফুল দিয়া নাই, সৰু সৰু বুটা দিছে, আৰু আঁচলটো বহুত হেভিকৈ দিছে মানে গুণাৰ। আপোনালোকক দেখাইছে, এয়া চাই লওক। এনেকুৱা ত্ৰিভুজ আকাৰত মানে ফুল দিছে, আৰু গুণাৰে ফুল দিছে গোটেইখিনি। আৰু ইয়াৰে এইখন মেখেলা হয়। নেক্সট এযোৰা পিয়'ৰ ৰঙা আপোনালোকক দেখাবলৈ লৈছোঁ। ৰঙা কেইযোৰাও বহুত ধুনীয়া লাগে, বহুত ধুনীয়া দেখায় মানে পিন্ধিলে। বিহুৰ সময়তো স্পেচিয়েলি ৰঙা কেইযোৰাই বহুত শুৱাই, মানে বহুত ভাল লাগে আৰু ইয়াৰেও কালাৰ কম্বিনেশ্যনটো খুবেই বেছি ধুনীয়া। এখন মেখেলা আৰু এইখন চাদৰ ৰেডি কৰা নাই মাহীয়ে চাগে পিন্ধিবলৈ, কিবা কাৰণত ৰাখি থৈ দিছে, আৰু মাহীৰ ছোৱালীজনীক পিন্ধাব চাগে, সেইকাৰণে ৰাখি থৈ দিছে। খুব ধুনীয়া কালাৰ কম্বিনেশ্যন, ৱাও। এইযোৰাও নিব পাৰিলে। মোৰ গোটেইকেইযোৰাই নিউ লাগিছে। মাহীয়ে বাৰু দিয়ে নে নিদিয়ে সুধি ল'ম বাৰু। কাপোৰ বোৱা ভিডিঅ'বোৰত মই কেতিয়াও ব্লেক কালাৰৰ কাপোৰ আপোনালোকক দেখুওৱা নাছিলোঁ, আৰু আজি ফাৰ্ষ্ট টাইমৰ কাৰণে ব্লেক কালাৰৰ মেখেলা চাদৰ এযোৰ দেখাবলৈ গৈ আছে, কমপ্লিট ব্লেক। আৰু ইয়াতে অৰেঞ্জ আৰু হোৱাইট কালাৰৰ ফুল আছে, গুণাৰ ফুল আছে। খুবেই বেছি ধুনীয়া লাগিছে, আৰু ব্লেক কালাৰটো মোৰ খুব বেছি ফেভৰেট হয়। এই ব্লেক কালাৰৰ কাপোৰযোৰাও খুব বেছি ভাল লাগিছে, আৰু ইয়াৰে ফুলৰ ডিজাইনটো খুব বেছি ভাল লাগিছে। আৰু ইয়াতে চিলভাৰ গুণাৰে বনাইছে, চিলভাৰ গুণাৰ মানে কম্বিনেশ্যনটো খুব ধুনীয়া লাগিছে। আৰু এইখন ইয়াৰে মেখেলা, খুব বেছি ধুনীয়া লাগিছে। লগতে এইযোৰ দেখাই দিওঁ, এইযোৰ মোৰ মায়ে বনাইছিলে আৰু মাহীক উপহাৰ দিছে। মানে দুয়ো ভনীয়েকে এক্সচেঞ্জ কৰি থাকে। আৰু এইযোৰাৰো কালাৰ কম্বিনেশ্যনটো খুবেই বেছি ধুনীয়া লাগিছিলে মোৰ। আৰু এতিয়া গোটেইখিনি কাপোৰ জাপো আহক নে কি কয়, সকলোবিলাক আপোনালোকক দেখালোঁ। আৰু লগতে মাহীৰ শালখনো এবাৰ দেখাই দিছোঁ, এই হালধীয়া লাগি আছে।